কৃষক শ্ৰমিক উন্নয়ন সংগ্ৰাম সমিতি আৰু LDCF আৰু দেউৰী পিপুল জাষ্টিছ ফ্ৰাম আৰু লগতে আমাৰ দিছপুৰ লাষ্টগেটৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰ সমিতি আৰু লাষ্টগেটৰ যিখিনি আমাৰ ব্যৱসায়ী প্ৰতিষ্ঠান আছে তেওঁলোকৰ সহযোগত আমি যোৱা 19 তাৰিখৰ পৰা জুবিন গাৰ্গৰ যিদিনা আমি মৃত্যুৰ খবৰ পাইছিলোঁ সেইদিনাৰ পৰাই আমি আজি য'ত আদ্য শ্ৰাদ্ধ আজি আমি পাতিছোঁ ইয়াতে আমি আজি এইকেইদিন আমি শ্ৰদ্ধাঞ্জলি আৰু বন্তি প্ৰজ্বলন কৰি আছিলোঁ আৰু আজি আমি তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে আমি ৰাজহুৱা হিচাপে আজি আমি আদ্য শ্ৰাদ্ধ আমি পাতিছোঁ যাতে তেখেতে য'তেই নাথাকক কিয় তেখেতৰ আত্মাই যাতে সদ্গতি পায়। আমি জানো যে আপোনালোকৰ সংবাদ মাধ্যমৰ পৰা বাতৰি পৰিৱেশন কৰি আছে যিহেতু তেওঁ যিটো মৃত্যু এই মৃত্যুটো তেওঁৰ কোনো অসুস্থতাৰ মৃত্যু নহয়, গতিকে তেওঁক এক পৰিকল্পিত হিচাপে তেওঁক হত্যা কৰা হৈছে। গতিকে যিসকলে হত্যা কৰিছিল তেওঁলোকক অসম চৰকাৰ আৰু ভাৰত চৰকাৰে খুব অতি শীঘ্ৰেই মানে চিনাক্ত কৰিব লাগে আৰু চিনাক্ত কৰি তেওঁলোকক কৰায়ত্ব বা কাষ্টডিত ৰখাটো আমি সন্তুষ্ট হোৱা নাই। ইমিডিয়েটলি তেওঁলোকৰ ওপৰত বিচাৰ প্ৰক্ৰিয়া হ'ব লাগে আৰু বিচাৰ প্ৰক্ৰিয়া কৰি তেওঁলোকৰ ওপৰত সিদ্ধান্ত ল'ব লাগে চৰকাৰে যে কালপিতসকলক ফাঁচি দিব লাগে আৰু ফাঁচি দিলেহে আমাৰ জুবিন গাৰ্গৰ আত্মাই অন্তত সন্তুষ্ট পাব। আমাৰ অতিকে মৰমৰ মহান শিল্পী তথা অসম তথা ভাৰত তথা সমগ্ৰ বিশ্বৰ প্ৰয়াত জুবিন মহোদয়ৰ মৃত্যুত মই মৰ্মাহত হ'লোঁ আৰু এই ঘটনাটো যি কৰিছে শান্তনু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা মেনেজাৰ আছিল, মেনেজাৰটো এটা বনিয়া, এইটো এটা মাৰোৱাৰী বেপাৰী জাতি। এই চৰকাৰে সিহঁতক পৰিচালনা যদি কৰিছে তেনেহ'লে অহা 2026 বিহুৰ আগতে এই বিজেপি চৰকাৰক আমি পুলিয়ে পোখাই উঘালিব লাগিব। বিশেষকৈ আমাৰ আপাৰ আছামত, মোৰ ঘৰ আপাৰ আছামত, মই লাচিত সেনাৰ মানুহ, মই লাচিত বৰফুকনৰ বংশধৰ মই, আৰু ইহঁতক শান্তনু মহন্তৰ সিদ্ধাৰ্থ শৰ্মাক ফাঁচি দিয়াৰ আগতে আমাৰ ৰাইজৰ আগত সিহঁতে আগবাঢ়ি সিহঁতৰ শেষ টোপাল তেজ থকালৈকে অসমৰ মানুহৰ আগত সিহঁতে তেজ দিব লাগিব। লোক স্বীকাৰ কৰিবলৈ সিহঁতে শেষ টোপাল তেজ থকালৈকে শান্তনু মহন্তৰ সিদ্ধাৰ্থ শৰ্মা অসমৰ ৰাইজৰ আগত, তাৰ পাছতে সিহঁতক কাটি নিমখ দি তাৰ পাছতে ফাঁচি দিব লাগিব। এয়ে মোৰ কামনা। সেই মানুহজনক আমাৰ মাজৰ পৰা কাঢ়ি নিয়া এটা উচিত তদন্ত অতি শীঘ্ৰে আৰু দৃষ্টান্তমূলক হ'ব। এতিয়া ফাঁচি দিলে নহ'ব, ফাঁচি দি কি হ'ব, মৰি যাব। সিহঁতে আমাৰ আগত ক'ব লাগিব, এই দুখটো কাঢ়িব লাগিব, কিহৰ কাৰণে কাঢ়ি নিলে আমাৰ, সেইখিনি আমাৰ দাবী।